নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই ভিন্ন এটা ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। সেইটো হৈছে বিদ্যালয়সমূহে যি যোৱা 5 তাৰিখৰ পৰা স্কুল উইক অৰ্থাৎ বিদ্যালয় সপ্তাহ পালন কৰিলে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে যি বিভিন্ন ধৰণৰ খেল ধেমালি সংগীতানুষ্ঠানৰ আয়োজন কৰিলে, তাৰে কিয়দাংশ আপোনাসকলক বুলি আগবঢ়াব বিচাৰিছোঁ। কেইগৰাকীমান শিশু শিল্পীয়ে প্ৰদৰ্শন কৰা তেওঁলোকৰ কণ্ঠত নিগৰি অহা সুন্দৰ সুন্দৰ গীত আৰু নৃত্য আপোনাসকললৈ বুলি আগবঢ়াইছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু নতুনকৈ যদি মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। তেনেহ'লে আহক এই শিশু শিল্পীসকলৰ গীত আৰু নৃত্যসমূহ উপভোগ কৰোঁ। মই আজি উপস্থিত সকলো ছাৰ বাইদেউসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকলক যথাস্থানে শ্ৰদ্ধা ভক্তি আৰু অভিনন্দন জ্ঞাপন কৰি মই এটি গীত গাবলৈ ওলাইছোঁ।
যদি তোর ডাক শুনি কেউ না আসে তবে একলা চলো রে যদি তোর ডাক শুনি কেউ না আসে তবে একলা চলো রে যদি তোর ডাক শুনি কেউ না আসে তবে একলা চলো রে Thank you.
ওই কথা ভালো না আমার কাছে কাছে আছে কথা ভালো না ওই কথা ভালো না কথা